এইটো আমাৰ পশ্চিমপুৰৰ ৰাস্তাটো একদম ওপৰ কুৰালৈ আছে ৰাস্তাটোৰ কাম আহিল বহুত বেয়া হৈ আছিল কাম কৰি আছে ভাল হোৱা নাই আমি অভিযোগ কৰিছো একদম কৰাৰ পিছদিনাই মানে গুড়াগুড়ি হৈ ওলাই গৈছে হিৰবিলাক অভিযোগ কৰিছো তাৰ পিছত আকৌ আহিছে কিন্তু একদম মানে কথা নুশুনে কাৰো কোনোবা কৈ থাকিলেও সিহঁতে গুচি যায় কাৰো কথা নুশুনে আৰু ভাল নকৰিলে বেয়া হোৱাখিনি বেয়া হৈ থাকিল একদম নকৰাকৈ গুচি গ'ল কাম এসপ্তাহ মান হ'ল কৰা কিন্তু 4 দিন মান হ'ল আৰু কৰাৰ মানে গধূলি সন্ধিয়া কাম কৰিছে সিহঁতে সন্ধিয়া কৰিছে গধূলি কাম কৰিছে গৰু ছাগলী আহি মানে ৰাস্তা গোটেই উঠাই গ'ল গুড়াগুড়ি হৈ সেইবিলাক উঠি গ'ল তাৰ পিছত আমি অভিযোগ কৰি আছো কিন্তু আহি পেলাই আকৌ কাম নকৰাকৈ গুচি গ'ল কিয় বা সিহঁতে আজি কাম কৰিব আহিছিলে কিন্তু যিখিনি কৰিব দিছে সেইখিনি নকৰাকৈ গুচি গ'ল এবাৰ আহিলে ঠিক বেয়া হৈছে আকৌ আহিছে যিখিনি কৰিব লাগে সেইখিনিতো ভালকৈ কৰিব লাগে তেওঁলোকেও হাক আমি তেওঁলোককো নিমিলাকে থাকিব দিয়া নাই আমাৰ ফালেও চাওক তেওঁলোকে কলা চশমা পিন্ধি কাম কৰিছে নেকি কলা চশমা পিন্ধি ইয়াতে ৰাস্তা বনাইছে নেকি ৰাতি বনাব আহিছে আমি গোটেই সচেতন মহিলা পুৰুষ সকলোৱে তেওঁলোকক ক'লো যে ৰাস্তাটো ইমান কমকৈ ইমান 4 ফুটকৈ সেয়া দিব দিছে 4 ইঞ্চি গপচাকৈ দিব দিছে কিন্তু তেওঁলোকে 1 ইঞ্চিও চাগে দিয়া নাই পিছদিনাখন গোটেই এৰি গৈছে এনেকৈ হলে কেনেকৈ আমি সোণৰ অসম গঢ়িম এইখন অসম আমি কেনেকৈ গঢ়িম বাহিৰা দেশত আপুনি যাক এটা ৰাস্তাবোৰ দেখিলেই ভাল লাগে ইমান ধুনীয়াকৈ বনাই ইমান ধুনীয়া তেওঁলোকেওতো তেনেকৈ ঠিকাদাৰে বনাইছে সেইবিলাক ৰাস্তাও আমাৰ অসমত কিয় এনেকুৱা হয় আমাৰ অসমখন কিয় এনেকুৱা বিভাগক আপোনালোকে কৈছিলে না যেটো বিভাগ আছে বিভাগৰ মানুহক আপোনালোকে আমি এতিয়ালৈ জনা নাই আমি মানে কি আপোনালোকৰ চেনেলক জনাইছিলো আজি আহিছে আজি অহাৰ লগে লগে তেওঁলোকে নেৰানেপৰাকৈ দৌৰি আহিছে আহি আকৌ ৰুলাৰ মাৰি আকৌ য'ত মানে বেয়া হৈছে সেইখিনি ঠিক কৰি থৈ গৈছে এনেকৈ ঠিক কৰি থৈ দিলে হ'ব নেকি কাইলৈ এখন ট্ৰেক্টৰ যাব আমাৰ গাঁৱলীয়া ৰাস্তা ইয়াত মাটি বালি সেইবিলাক কাম চলিয়ে থাকে ধান সেইবিলাকৰ ট্ৰেক্টৰেৰে অনা হয় সেইবিলাক কালিলৈকে যালে আকৌ কালি এৰি আকৌ সেই একে অৱস্থা হ'ব আকৌ সেই একে পৰিণতি হ'ব চৰকাৰেতো ঠিকেই দিছে তেওঁলোকক বা আমাক জনতাক চৰকাৰে ঠিকেই দিছে মাজতে কিয় এনেকুৱা হেতালি কৰে কৰক ভালকৈ কৰক আকৌ দ্বিতীয়বাৰটো এই ৰাস্তাটো নাহে আমিতো এই দ্বিতীয়বাৰটো আৰু কিমান বছৰ মূৰত আকৌ পাওঁ এনেকৈ আমিতো গম নেপাম তেওঁলোকে কিয় এনেকুৱা গাভৰে যিকোনো অকল ৰাস্তাটো বুলিয়ে নহয় এই ৰাইজৰ ক্ষেত্ৰত কিবা ৰাজহুৱা কাম যিকোনো ৰাজহুৱা হল স্কুলে হওক নামঘৰ যিকোনো ৰাইজৰ মানে অনুদান আহিলে সকলোতে এনেকুৱা কৰে কিয় চৰকাৰৰ আপোনালোকৰ চেনেলৰ দ্বাৰা চৰকাৰক জনাব বিচাৰো যে এই আপোনালোকে যেনেকৈ স্কুল বিলাকত মানে কি একো 2 নম্বৰ কৰিব নালাগে ডেইলি ফটো দিব লাগে যিকোনো কামত আৰু এটেন্ডেন্স আছে নে নাই ফটো ঠিক তেনেকৈ এইবিলাক কামতো যেন আপোনালোকে মানে কেনেকৈ বনাইছে কি আপোনালোকে যাতে চাব পাৰে সেই ব্যৱস্থাটো যেন কৰে আমি কৈছো হয় ঠিকেই একেবাৰে সন্তুষ্ট নহয় এই ৰাস্তাটো আমি দ্বিতীয়বাৰ আকৌ কোনদিনা পাওঁ ঠিক নাই কালি আজি যোৱা সোমবাৰে বনাইছে আজি এসপ্তাহ হোৱাই নাই সোমবাৰ পঢ়াই নাই ৰাস্তা এৰি বেয়া হলে আৰু বাৰিষা আহিব আছে বৰষুণ আহিব আছে এতিয়া মানুহে সকলোৱে মাটিৰ কাম কৰিব ট্ৰেক্টৰেৰে মাটি নিব ৰাস্তা গোটেই গুচি যাব আমাক ভাল যদি বনাই ভালকে বনাওক আৰু যদি